নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা আটাৰ অতি সোৱাদ লগা মিঠাই ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিঠাইটো বনাবলৈ মই কেৰাহী এখন লৈছোঁ। এবাটি আটাখিনি ল' ফ্লেমত 2 মিনিট সময় ভালদৰে ভাজি ল'ম। আটাখিনিৰ কালাৰ চেঞ্জ নোহোৱাকৈ এইদৰে মই 2 মিনিট সময় ভালদৰে ভাজি ল'লোঁ। এতিয়া মই আটাখিনি গামলা এটাত নমাই ল'লোঁ। একেখন কেৰাহীতে মই আটা লোৱা বাতিটোৰে এবাটি গাখীৰ দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম 2 চামুচ ৰিফাইন। এচামুচ দিলোঁ। মই 2 চামুচ ৰিফাইন দি দিলোঁ। ভালদৰে লৰাই দিম। গাখীৰখিনি অলপ ভালদৰে গৰম কৰি ল'ম। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰখাইছোঁ। এতিয়া মই ইয়াতে দি দিম ভাজি থৈ দিয়া আটা বাটি। কমকৈ দি ভালদৰে মিলাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। মোৰ আটাখিনি ভালদৰে মিলাই লোৱা হৈ গ'ল। মই গেছ অফ কৰি দিলোঁ। এতিয়া মই নমাই ল'ম। মই ভাজি থৈ দিয়া গামলাটোত আটাখিনি যে থৈ দিছিলোঁ, সেয়া গামলাটোতে নমাই ল'লোঁ। মই নমাই ল'লোঁ। এতিয়া অলপ গৰম হৈ থাকোঁতে ভালদৰে মঠি ল'ব লাগিব, যাতে কোনো ধৰণৰ গোটা নাথাকে। এইদৰে মই আটাখিনি ভালদৰে মঠি ল'ম। এইখিনি মোৰ ভালদৰে মঠি লোৱা হৈ গ'ল। এতিয়া মই ইয়াৰে বলছ বনাই ল'ম। ডাঙৰ সৰু আপোনালোকৰ জোখত বনাব। মই বলছ বনাই ল'লোঁ। এতিয়া মই বেলিবলৈ এইদৰে ৰেডি কৰি লৈছোঁ। মোৰ ৰেডি হৈ গ'ল। এতিয়া মই বেলি ল'ম। বেলিবলৈ মই আটা ছটিয়াই লৈছোঁ। অলপ পাতলকৈ ভালদৰে মই বেলি ল'ম। দেখিছেনে? আপোনালোকে ধৰিব পাৰিছে নিশ্চয় মই কিমান পাতলকৈ বেলিছোঁ। এতিয়া মই টিফিনৰ ঢাকনি এখন এইদৰে দি দিছোঁ, মিঠাইকেইটা সমান জোখত হ'বলৈ। এতিয়া ছাইডখিনি চুৰিৰে মই এইদৰে কাটি লৈ ল'ম। কাটি ল'লোঁ। এতিয়া ছাইডৰখিনি নলগাখিনি এইদৰে মই উঠাই ল'ম। এইদৰে উঠাই ল'ম। এইখিনি মই উঠাই ল'লোঁ। এতিয়া মই বাতি এটাত পানী লৈছোঁ। পানী মই হাতেৰে এইদৰে লৈ ৰুটিখনৰ ওপৰত এইদৰে ঘঁহি দিম, যাতে মই পানী দিয়াৰ কাৰণে এইটোৱে, যাতে মই যিটো ভাজ দিম সেই ভাজটো যাতে ভাজিলে খোল খাই নাযায়। এতিয়া মই এইদৰে ভাজ দি যাম। আপোনালোকে প্ৰতিটো ষ্টেপ ভালদৰে চাই যাব। এইদৰে দি অলপ হেঁচি দিব। এইদৰে আকৌ এইদৰে উঠাই আকৌ এইটো ভাজ দি দিলোঁ। এইদৰে হেঁচি দিব। ভালদৰে হেঁচি দিব। এইদৰে গোটেই ৰুটিটোতে মই এইদৰে ভাজ দি দিম। খুব সোৱাদ লগা এটা মিঠাই। আপোনালোকে বনালে নিশ্চয় গম পাব।
এয়া মোৰ ভাজ দিয়া হৈ গ'ল। এতিয়া মই দুইটা এইদৰে টিপি ছাইডকেইটাত ভালদৰে টিপি দিম। এইদৰে মই দুইটা ছাইড লগাই দিম। ইয়াতে মই অলপ পানী সানি ঘঁহি লৈছোঁ এইদৰে, যাতে খোল খাই নাযায়। এতিয়া মই ভালদৰে হেঁচি দিম এইদৰে। এয়া দেখিছেনে, এইদৰে হেঁচি দিলোঁ। এয়া মই কাটা চুৰিখন লৈছোঁ। এইদৰে হেঁচি দি এয়া মই চুৰিখন লৈ ওপৰৰ ছাইডটো এইদৰে মই তললৈ নমাই আনিছোঁ। এইদৰে এইটো চেপত মই বনাই ল'ম। এয়া মোৰ প্ৰথমটো হৈ গ'ল। এতিয়া মই দ্বিতীয়টো আপোনালোকক দেখাই দিছোঁ। একে প্ৰচেছতে মই বেলি লৈছোঁ, পানী ঘঁহি লৈছোঁ। এতিয়া মই ভাজকেইটা এইদৰে দি যাম। আপোনালোকে জানিবলৈ মই দ্বিতীয়খনো দেখাই দিছোঁ। এইদৰে ভাজ দি যাব, ভাজ দি এইদৰে হেঁচি দিব। এয়া দেখিছেনে, এইদৰে ভাজ দি হেঁচি দিলোঁ। হৈ গ'ল। এইদৰে হেঁচি দিম, দি এইদৰে উঠাই মই ইয়াৰ পৰা লৈ আহিম। এইদৰে এতিয়া মই ছাইড দুটাত অলপ পানী ঘঁহি ল'ম, দি দুইটা ছাইড লগাই এইদৰে হেঁচি দিম। ভালদৰে হেঁচি দিব। এতিয়া মই এয়া চুৰিখন লৈছোঁ, ওপৰৰ ছাইডটো এইদৰে তললৈ নমাই লৈ আহিছোঁ। আহি এইটো ভাজ দি দিলোঁ। এয়া মোৰ দ্বিতীয় মিঠাইটো এইদৰে ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে, এইদৰে মই গোটেইকেইটা মিঠাই ৰেডি কৰি ল'ম। এয়া মই 6টা মিঠাই ৰেডি কৰি ল'লোঁ। এয়া মই কেৰাহীত ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি বেছি গৰম কৰি নল'ব, অলপ গৰম হওঁতে এইদৰে মিঠাইকেইটা মই দি যাম। এয়া মই মিঠাইকেইটা এইদৰে দি দিছোঁ। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰখাইছোঁ। প্ৰথমতে মই 4টা দি লৈছোঁ। এইদৰে মই লুটিয়াই থাকিম। এয়া দেখিছেনে, মিঠাইকেইটা কিমান ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই নমাই ল'ম। এয়া মই নমাই ল'লোঁ। এতিয়া মই ছেকেণ্ডবাৰ দি দিছোঁ। এইদৰে মই গোটেইকেইটা মিঠাই ৰেডি কৰি ল'ম। এইকেইটাও হৈ গ'ল। এয়া নমাই ল'লোঁ। এতিয়া মই এয়া গামলা এটা লৈছোঁ। ইয়াতে আটা দিয়া বাতিৰ দৰে এবাতি চেনি দি দিছোঁ, আধা বাতি পানী দিছোঁ। ভালদৰে উতলাই ল'ম। এয়া চেনি পানীখিনি ভালদৰে উতলিছে। এতিয়া মই ইয়াতে দি দিম আধা চামুচ ইলাইচি গুড়ি। চেনি আৰু পানীখিনি জোখত দি দিলে বেছি সময় উতলাই থাকিব নালাগে। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ভাজি থৈ দিয়া মিঠাইকেইটা গৰমে গৰমে দি দিম। গৰম হৈ থাকোঁতে দি দিব এইদৰে। এয়া মই দি দিলোঁ। এতিয়া মই 20 মিনিট সময় ঢাকনিৰে ঢাকি এইদৰে থৈ দিম। এয়া মই 20 মিনিট সময়ৰ পাছত এয়া ঢাকনি গুচাই চাইছোঁ। মিঠাইকেইটা ইমান ধুনীয়াকৈ চেনি পানীখিনি লৈ লৈছে, দেখিছেনে? এতিয়া মই আপোনালোকক নমাই দেখাম। ইয়াৰ পৰা উঠাই দেখাইছোঁ। আপোনালোকে আলহী আহিলে তৎক্ষণাত বনাই দিব পৰা এটা মিঠাই আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে কেনে পায় মোক কমেণ্টত জনাব।